আপোনালোকে দাবী কি আছিল আজি যিটো মিটিং কৰিবলৈ দাবীটো এইটো মাত্ৰ দাবী নাই মাত্ৰ 6 শিডিউলৰ কথা আলোচনা কৰিবলৈহে আছিলে দাবীটো কোনো নাই নহয় জানো মেইনলি এইটোহে আছিলে অৱশ্যে আমাৰ দাবীটো আছে বড়োসকলে ছেপাৰেট ষ্টেট বিচাৰিছে এইটো সকলোৱে জানে কথাটো আৰু আমাৰ কাৰ্বিসকলে অট'নমাছ ষ্টেট বিচাৰিছে অট'নমাছ ষ্টেটটো আকৌ কনষ্টিটিউশ্যনত এলাউ কৰা আছে আৰ্টিকল 244A সেইটো মতে কৰিব পাৰে আৰু বড়োসকলে অট'নমাছ ছেপাৰেট ষ্টেট বিচাৰিছে সেইটো আৰ্টিকল 2 আৰু 3 মতেটো দিব পাৰে এইটো তাত প্ৰভিজন আছে কৰিবলৈ সেইকাৰণে ইণ্ডিয়া গভৰ্ণমেণ্টে দিয়ে নিদিয়ে সেইটো বেলেগ কথা কিন্তু আমিতো ডিমাণ্ড কৰিব পাৰোঁ এই আৰ্টিকল 19ত লিখা আছে নহয় আমি ডিমাণ্ড কৰিব পাৰোঁ আমাৰ যদি সেইটো আমি ডিমাণ্ডো কৰিব নোৱাৰোঁ একেবাৰে কিবা বস্তু নিচিনাহে চুপচাপ থাকিলে কি কয় লিভিং নিচিনাহে মৰি যোৱা নিচিনা যদি থাকিবলগীয়া হয় তেতিয়াহ'লে সেইটোতো মানুহৰ এইটোতো আমাৰ দেশৰ এইটো উদ্দেশ্যটো নহয় কি হ'লে ইণ্ডিয়াৰ উদ্দেশ্যটো নহয় এইটো আমাক ষ্ট্ৰং কৰিবলৈহে ইণ্ডিয়া গভৰ্ণমেণ্টে কৰে সেইকাৰণে আমি এইটো কণ্ডেম কৰিছোঁ এইটো আমাক ষ্ট্ৰং হ'ব নিদিয়ে আমাক উঠিব নিদিয়ে এইটো কি কথা আমি যদি উঠোতে যদি কিবা বেয়া কৰোঁ তেতিয়াহ'লে হয় এইটো আমাক বাধা কৰিব পাৰে ইণ্ডিয়ান আইন মতে কিন্তু এতিয়ালৈকেতো আমি বেয়া কাম কৰিবলৈ যোৱা নাই নহয় ভায়লেঞ্চ আমি নকৰোঁ বন্দুক চন্দুক নলওঁ লাঠি চাঠি নলওঁ আমি পাথৰ নদলিয়াওঁ আমি তেনেকৈহে কৰি আছোঁ কাৰ্বি আংলঙতো তেনেকৈ কৰি আছে আৰু বড়োলেণ্ডতো এতিয়ালৈকে তেনেকৈহে কৰিছে এই বড়ো নতুন চামটো সেইটোৱে কৰিছে বা নতুন যিসকলে এতিয়া উঠিছে তেওঁলোকে নতুন চাম বুলি নহয় বুঢ়া হৈছে তথাপি আমি নতুন পদ্ধতিতহে আমি লৈছোঁ এক ডেমক্ৰেটিক